নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ হনুমান ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ মাজলৈ এনে কিছুমান শব্দ লৈ আহিম যিবোৰ শব্দ আমি সঘনাই ব্যৱহাৰ কৰোঁ ইংৰাজীৰ শব্দ আমি সঘনাই ব্যৱহাৰ কৰোঁ কিন্তু সেই শব্দবিলাকৰ আমি যেতিয়া সিহঁতক ক'বলৈ যাওঁ বা সেই শব্দবোৰ আমি যেতিয়া কওঁ তেতিয়া আমি কিন্তু বহুত ভুল কৰোঁ গতিকে আজি আমি গম পাম যে আমি সেই শব্দবিলাক কওঁতে আমাৰ কেনেকুৱা ধৰণৰ ভুল হয় বা আমি কি ভুল কৰোঁ ভিডিওটো ছুটি হ'ব বেছি দীঘলীয়া নহয় শেষলৈকে চাব বলক আমি ভিডিওটোলৈ আগবাঢ়ো প্ৰথম শব্দটো মই লৈছোঁ PLUMBER আমি এইটো সকলোৱে কৈ থাকোঁ ইয়াক আমি প্লাম্বাৰ বুলি কওঁ কিন্তু ইয়াৰ প্ৰকৃত উচ্চাৰণটো প্লাম্বাৰ নহয় ইয়াৰ প্ৰকৃত উচ্চাৰণটো হৈছে প্লামাৰ আমি বিটো ক'ব নালাগে নেক্সট আছে আমাৰ GIGANTIC ইয়াৰ শুদ্ধ উচ্চাৰণটো কি ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে gigantic নেক্সট ৱৰ্ডটোলৈ আমি যাওঁ নেক্সট ৱৰ্ডটো হৈছে আমাৰ PASSAGE এটা আমাৰ চিনাকি শব্দ ইয়াক আমি এইটো কেনেকৈ উচ্চাৰণ কৰিম আমি বহুতে কওঁ পেছেজ কিন্তু ইয়াৰ শুদ্ধ উচ্চাৰণটো পেছেজ নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে passes নেক্সট ৱৰ্ডটো আমাৰ আৰু এটা চিনাকি শব্দ আমি সঘনাই কৈ থাকোঁ সেইটো হৈছে PIGEON আমি কি কওঁ ইয়াক পিজিয়ন নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে পিজিন নেক্সট শব্দটো হৈছে আমাৰ PREFER ইয়াক আমি কি বুলি কওঁ প্ৰেফাৰ নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে প্ৰিফাৰ নেক্সট প্ৰেজেণ্ট PRESENT এই শব্দটো আমি মুখ্যতঃ দুটা অৰ্থত বেছিকৈ ব্যৱহাৰ কৰোঁ এটা হৈছে সময় বুজাবলৈ আৰু আনটো হৈছে উপহাৰ গিফ্ট বিয়াৰ উপহাৰ বাৰ্থডেৰ উপহাৰ আমি যদি ইয়াক সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তেতিয়া আমি ইয়াক প্ৰেজেণ্ট বুলি ক'ম প্ৰেজেণ্ট কিন্তু যদি আমি ইয়াক উপহাৰৰ ক্ষেত্ৰত ইউজ কৰোঁ গিফ্টৰ ক্ষেত্ৰত ইউজ কৰোঁ তেতিয়া কিন্তু আমি প্ৰেজেণ্ট বুলি ক'লে ভুল হ'ব তেতিয়া আমি কি ক'ব লাগিব প্ৰেজেণ্ট ৰাইট নেক্সট PSALM ইয়াক আমি কি বুলি ক'ব লাগে এই শব্দটো আমাৰ উচ্চাৰণটো হৈছে চাম নেক্সট RAGGED ইয়াক আমি ৰেগড বুলি কওঁ ৰেগড বুলি ক'ব নালাগে ইয়াৰ ৰেগটো হৈছে ইয়াৰ ভুল উচ্চাৰণ ইয়াৰ শুদ্ধ উচ্চাৰণটো আমি কি ক'ব লাগে ৰেগিড নেক্সট RANGER আমি কওঁ তোমাৰ দেউতাৰে কি চাকৰি কৰে মোৰ দেউতাৰে ফৰেষ্টৰ ৰেঞ্জাৰ চাকৰি কৰে ইয়াৰ শুদ্ধ উচ্চাৰণটো কি ৰেঞ্জাৰ নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে ৰেঞ্জাৰ নেক্সট আৰু এটা আমাৰ চিনাকি শব্দ REBATE আমি কি কওঁ ৰিবেট টেক্স ৰিবেট আমাক কয় নহয় যে LIC পলিচি খোলক আপোনালোকে টেক্স ৰিবেট পাব হয়নে গতিকে ইয়াৰ শুদ্ধ উচ্চাৰণটো কি ৰিবেট নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে ৰিবেট নেক্সট RECEIPT আমাৰ অতিকৈ চিনাকি শব্দ বোলে মই পইচা জমা দিছোঁ মোক ৰিচিপ্টখন দিয়ক অ'কে একনলেজমেণ্ট ৰিচিপ্ট দিয়ক কিন্তু ইয়াৰ শুদ্ধ উচ্চাৰণটো ৰিচিপ্ট নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো কি ৰিচিপ্ট নেক্সট REMEDY ইয়াক আমি কি বুলি কওঁ ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে ৰেমিডি য়েছ নেক্সট মই দুটা শব্দ লৈছোঁ RESIDENCE RESIDENT ইয়াৰ শুদ্ধ উচ্চাৰণ প্ৰথম শব্দৰ উচ্চাৰণ কি হ'ব আমাৰ চাব RESIDENCE
ইয়াৰ শুদ্ধ উচ্চাৰণটো হ'ব residence residence আৰু সেকেন্ডটো RESIDENT ইয়াৰ উচ্চাৰণটো কি হ'ব resident 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 next আমি কওঁ RESPOND মই কথাষাৰ ক'লো কিন্তু আপুনি ৰেসপন্ড নকৰিলে আমি তেনেকৈ কওঁ কিন্তু শুদ্ধ উচ্চাৰণটো কি হ'ব respond 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 yes next SALINE যাক আমি লুনিয়া বুলি কওঁ সাগৰৰ পানী লুনিয়া আমি সেলাইন বুলি কওঁ সাগৰৰ পানী লুনিয়া গতিকে যাক ইংৰাজীত সেলাইন কিন্তু নহয় সেলাইন শব্দটো ভুল ইয়াৰ শুদ্ধ উচ্চাৰণটো কি saline 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 next SAVAGE ইয়াক আমি কি বুলি কওঁ সেভেজ নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো কি হ'ব সেভিজ 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 next SAVOUR ইয়াক আমি কি বুলি কওঁ সেভিয়াৰ নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো কি savor 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 আৰু এটা শব্দ আমাৰ চাওক এইটো হৈছে আমাৰ এবিধ আমি সকলোৱে খোৱা অৰ্থাৎ আমাৰ বাৰীত হয় যাক আমি পালেং শাক বুলি কওঁ পালেং শাকক আমি কি বুলি কওঁ শুদ্ধ উচ্চাৰণটো কি স্পেনাক নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো কি হ'ব স্পেনিজ 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 আৰু এটা উচ্চাৰণ আছে ইয়াক আমি স্পিনিচ বুলি ক'ব পাৰোঁ স্পিনিচ স্পেনিজ বা স্পেনিজ স্পেনিজ next STANGA আমি পাই থাকোঁ stranger stranger কিন্তু শুদ্ধ উচ্চাৰণটো কি stranger 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 next SYNTHESIS ইয়াক আমি কি কওঁ synthesis নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো হৈছে synthesis 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 next TRAGEDY tragedy আই মোৰ জীৱনত বহুত ট্ৰেজেডি আছে ভাই তহঁতি নুবুজিবি আমি কওঁ ট্ৰেজেডি নহয় এই শুদ্ধ উচ্চাৰণটো কি হ'ব ট্ৰেজেডি 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 নহয় ট্ৰেজেডি ট্ৰেজেডি next TUMULT ইয়াৰ শুদ্ধ উচ্চাৰণটো কি হ'ব tumult 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 next শব্দ PARADIGM ইয়াক আমি কি কওঁ শুদ্ধ উচ্চাৰণটো paradigm নহয় ভুল ইয়াৰ শুদ্ধ উচ্চাৰণটো কি হ'ব paradigm 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 একেবাৰে শেষৰ শব্দলৈ আমাৰ বেছি নাই আৰু দুটা শব্দ আছে গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ গতিকে এনে ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি লৈ আহোঁ বহুত অধ্যয়ন কৰিবলগীয়া হয় বহুত বিচাৰ খুচাৰ কৰিবলগীয়া হয় গতিকে আপোনালোকৰ এটি অনুৰোধ জনাব বিচাৰিছোঁ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে নতুনকৈ আহিছে তেখেতলোকেও ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ আগৰ পৰাই চাই আহিছে তেওঁলোকে অলৰেডি ছাবস্ক্ৰাইব কৰিয়ে থৈছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বলক আমি শেষৰ দুটা শব্দ লৈ যাওঁ WEDNESDAY এইটো কি সানডে মানডে টিউজডে ৱেডনেছডে আমি কওঁ ৱেডনেছডে কিন্তু ফুল ৱেডনেছডে নহয় ইয়াৰ শুদ্ধ উচ্চাৰণটো কি ৱেনছডে 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 আৰু শেষৰ শব্দটোলৈ আমি আহিছোঁ শেষৰ শব্দটো চাব VACANCY আমি কওঁ ভেকেঞ্চি চাকৰি ভেকেঞ্চি ওলাইছে হয়নে এপ্লাই কৰিব লাগে গতিকে ভেকেঞ্চি ইয়াৰ শুদ্ধ শব্দটো এই শব্দটোৰ উচ্চাৰণ কি হ'ব এই শব্দটোৰ উচ্চাৰণটো হৈছে ভেকেঞ্চি 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 ইমানতে মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ